এই মুহূর্তত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদৰ আতংকত দিশাহাৰা হাজাৰ হাজাৰ পৰিয়াল। ইপিনে অনুষ্ঠিত কৰিছে পঞ্চায়ত নিৰ্বাচন, আনপিনে হাজাৰ হাজাৰ পৰিয়ালে এতিয়া উচ্ছেদৰ আতংকত দিন ৰজনী পাৰ কৰিব লগা হৈছে। কি কৰিব, কলৈ যাব, ক'ত সাজিব ঘৰ, জনপ্ৰতিনিধিৰ আশ্বাস নাপাই গাত উঠিছে জ্বৰ। এয়া কিহৰ বাবে? তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ বাবে নে কোনোবা দলৰ ভোট বেংকত মোক্ষম আঘাত কৰাৰ বাবে নে আলিমৰ সলনি জালিমক নিৰ্বাচিত কৰাৰ ফল? যিয়েই নহওক মুখ্যমন্ত্ৰী মহোদয়, অলপ চাব, মানৱতাৰ দৃষ্টিকোণত এইসকল পৰিয়ালৰ বাবে অলপ ঠাই দিব। মুখ্যমন্ত্ৰী মহোদয়, পাৰিলে তাপবিদ্যুৎ প্ৰকল্পটো যদি জিলাখনৰ অন্য প্ৰান্তত স্থাপন কৰিব পৰা যায় অলপ বিবেচনা কৰিব। আমি সরকারের কাছে মুখ্যমন্ত্রী আমার ডাঙরিয়া হিমন্ত বিশ্ব শর্মা আমি অনুরোধ করেছি যাতে আমার এই মানুষবিলাক বসায়। আমি মরি যাব, আমি কোথাও, আমার 3টা ছোৱালী আছে, আমার কোনো নাই, আমার বাচ্চা বিলাটা মানুষ নাই, আমার কোনো সারা দেওয়া মানুষ নাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আমি অনুরোধ করেছি, ইমান রাইজ ক'ত যাব, আমি ক'ত যাব, আমার ক'ত লৈ যাব, ঘর দর ভাঙি দিব আর আমার এই আদানি গ্রুপ কিবা কি কনস্ট্রাকশন কৰিব, কিবা কি প্রজেক্ট বানাব, আমি একো বুঝি নাপাও। আমার সাথে বসায় বেলেগ জায়গাত যাতে সেইটো কামটো যাতে বেলেগ জায়গাত করে, ইটুকুর মানুহবিলাক যাতে বসাই দিয়া আমি কারে ধরে অনুরোধ করেছি। নহলে আমাক যদি উচ্ছেদ করা বন্ধ না করে, উচ্ছেদ যদি করে দিয়া তেনেহলে আমাকে আগত মারি পেলাক, তার পিছত উচ্ছেদ করক। রাইস আপনার লগে কথা মানিছে না নাই? কথা খালি কইছে যে আপনার লগে অনুরোধ করেছি। শুনা পাইছো আমাৰ চৰুৱা বাকৰা, চিৰাকুটা, সন্তোষপুৰ এই 3টা গাঁৱত মানুহবিলাক উচ্ছেদ কৰাই ইয়াত কিবা সোলাৰ প্ৰজেক্ট এটা বনাই আছে। তো যদি আজি ইয়াত সোলাৰ প্ৰজেক্টটো বনোৱা হয় তো আমাৰ ইয়াত যিবিলাক মানুহ আছে মানুহবিলাক ধ্বংসৰ মুখত পৰিব। ইমান দিনৰ পৰা আমি ইয়াত বসবাস কৰি আছো, যেহেতু মোৰ জন্মস্থান ঠাই এইখিনিয়ে হয়, ইয়াতে মই জন্ম লৈছো। আৰু যদি ইয়াত মানুহবিলাক উচ্ছেদ কৰা হয় তেনেহলে আমাৰ এই মানুহবিলাকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে একেবাৰে ধ্বংস হৈ যাব, পথে দাঁড়াব নোৱাৰিব, এনেকুৱা এটা অৱস্থা হ'ব। তো মই মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী আদানী গ্ৰুপক নিৰম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এই সোলাৰ প্ৰজেক্টৰ লোকেশ্যনটো চেঞ্জ কৰি আমাৰ এই মানুহবিলাকক ইয়াৰ পৰা ৰক্ষা দিব লাগে। মুখ্যমন্ত্ৰীক আমি এইটো জনাব বিচাৰিছো যে আমাৰ এই অঞ্চলত 3500 বিঘা তেওঁ ধৰিছে। এই 3500 বিঘাৰ এৰিয়াৰ ভিতৰত আমাৰ কমেও আমি যোনটো এনে সাৰ্ভে কৰিছো বা হিচাপ কৰিছো 2200 প্লাস আছে আমাৰ পৰিয়াল, মানে ঘৰ। এই মানুহখিনিক যদি উচ্ছেদ কৰা হয়, এই প্ৰত্যেকটো ঘৰৰ মানুহক আমি গোটেই মিলি যদি হিচাপ কৰো আনুমানিক প্ৰায় 20,000 প্লাস হয় মানুহ। ইমানখিনি মানুহ যদি আমি উচ্ছেদ হৈ যাওঁ, আমাৰ এইখিনিতে আমাৰ পট্টা মাটি দিয়া আছে, বসুন্ধৰা স্কিমৰ আণ্ডাৰত পট্টা মাটি পাইছো। তাৰপিছত আমাৰ পুৰণা যিখিনি ব্ৰিটিছ আমলৰ পৰা পট্টা সেইবিলাকো আছে। তাৰপিছত আমাক আবণ্টন দিয়া হৈছে আজি প্ৰায় 20 বছৰ আগতে, সেইবিলাক আমি খাজনা পাতি দি আছো। ইমানখিনি কৰাৰ পিছতে আমাৰ চৰকাৰে যিসকল আমাৰ স্কিম আছে, আমাৰ প্ৰধানমন্ত্ৰী আঁচনিৰ আণ্ডাৰত যিখিনি ঘৰ পাব লাগে, যোৱা বছৰ আমাৰ এইটো অঞ্চলত প্ৰায় 300 প্লাস ঘৰ পাইছো আমি। এইখিনি যদি চৰকাৰে সব কিছু আমাক দি আছে, এতিয়া যদি আমাক উচ্ছেদ কৰি দিয়ে, আমাৰ ইমানখিনি ল'ৰা ছোৱালী শিক্ষা ব্যৱস্থা, যি স্কুল মানে ME স্কুল, তাৰপিছত চৰকাৰক আমি বিনম্ৰভাৱে আমি আমাৰ এই অঞ্চলৰ ৰাইজে আমি অনুৰোধ জনাওঁ যাতে ইমানখিনি মানুহক উচ্ছেদ নকৰি যিসকল খালী মাটি আছে এই তেনেকুৱা স্থানত তেওঁলোকে যাতে এই প্ৰকল্পটো স্থানান্তৰ কৰে, আমি সেইটোৱে আমি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো।